नमस्ते এয়া আমাৰ অসমৰ প্ৰতিবিম্ব অংকন কৰি আছে অসমৰ স্বনামধন্য শিল্পী প্ৰভাত শৰ্মাদেউ আছে আমাৰ অসমৰে এজাক উঠি অহা নৱপ্ৰজন্মৰ চিত্ৰশিল্পী আছে আমাৰ লগত তেওঁলোকে অংকন কৰি আছে মই তেওঁলোকক খালি এইটোৱে সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ অনুভৱটো কেনেকুৱা এনেকৈ আঁকিবলৈ পায় কোৱাচোন ভণ্টি ধুনীয়া এনেকৈ আগত আঁকা নাছিলোঁ আমি ৰাতি ৰাতি এইবাৰ আঁকিছোঁ ভাল লাগিছে আৰু নতুন নতুন মানুহ লগ পাইছোঁ আমাৰ নিচিনাকৈ আপোনালোকৰ নিচিনাকৈ আৰু বহুত আহিছেও আমাক চাবৰ কাৰণে ভাল লাগিছে থেংক ইউ তোমালোকৰ প্ৰচেষ্টা সফল হওক তাকে কামনা কৰিছোঁ এওঁলোক দুজনো আছে তোমালোকো একেই নহয় জানো ঠিক আছে ৰাতি ৰাতি কৰি আছা থেংক ইউ বহুত ধুনীয়া হৈছে আশা কৰোঁ আকৌ আগলৈ যদি হয় তোমালোককে মাতে থেংক ইউ দেই ভাল লাগিল